हेलो एवरीवन गुड मर्निंग কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই ভালে আছোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব আৰু বহুত বেছি ভাল পাব বহুত দিন হ'ল ব্লগ ভিডিঅ' দিয়া হোৱা নাই কাৰণ খেতি কামত ব্যস্ত আছিলোঁ আৰু এতিয়া আমাৰ খেতিৰ কাম শেষ হ'ল ভাবিলোঁ বহুত দিন ব্লগ ভিডিঅ' বনোৱা নাই আৰু আজি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ যেনেকৈ খেতি আমাৰ শেষ হ'ল আৰু আপোনালোকৰ খেতি শেষ হ'ল নাই জনাব কমেণ্ট বক্সত আৰু এতিয়া মানে আজি ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব বেটাৰ ডে স্কুললৈ পঠিয়াই মেলি আজৰি হৈছোঁ আৰু মায়ে গা ধুব লৈছে মানুহজনে পথাৰলৈ গৈছে মানে ল'ৰাবিলাক ৰঙা পৰিছে সেইকাৰণে চাবলৈ গৈছে আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাম বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ কালি আহিলে কালি ভিডিঅ' কৰা নহ'লে আৰু সকলোৱে চাবোন বনাইছে ন সেই ভাবিলোঁ ময়ো চাবোন বনাম বুলি ভাবিছোঁ আৰু চ'পেষ্ট এডোখৰ অৰ্ডাৰ দিছিলোঁ আহিলে আৰু আপোনালোকেও মানে ঘৰতে বনাব পাৰিব আৰু দেই বেছি উজু মানে টান নহয় আৰু উজুৱে হয় কিন্তু যদি নাজানিলে মানে কিন্তু টান আৰু চব আপোনালোকক দেখাম আৰু যেতিয়া মই বনাম আপোনালোকক নিশ্চয় দেখামেই কিন্তু আপোনালোকেও অৰ্ডাৰ কৰি বনাব পাৰে ঘৰতে আৰু যেনেকৈ আমি পথাৰলৈ গৈ আছিলোঁ ন একদম ৰ'দত গুটি উঠি গ'ল মুখত গালত গুটি উঠি গ'ল ভাবিলোঁ আলু চাবোন এখন বনাম বুলি ভাবিছোঁ সেইকাৰণে চ'পেষ্ট অৰ্ডাৰ দিছিলোঁ আৰু আহিলে আৰু মই যেতিয়া মানে যোনদিনা মানে চাবোন বনাম ন আলুৰ চাবোন তেতিয়া আপোনালোকক নিশ্চয় দেখাম আৰু চাব আৰু এইডোখৰে হয় চ'পেষ্ট আৰু এয়া 500 গ্ৰামৰ মই অৰ্ডাৰ দিছিলোঁ আৰু এয়া যোনদিনা মানে আলুৰ চাবোন বনাম ন স্কিনৰ কাৰণে বহুতেই ভাল আলু আৰু সেইবাবে মানে মোৰ যিটো পিম্পল মানে প্ৰব্লেম আছে স্কিনৰ প্ৰব্লেম আছে আৰু এই গুটি মানে উঠিয়ে থাকে সেইবাবে মই বনাই চাম বুলি ভাবিছোঁ আপোনালোকক দেখাম বাৰু কিন্তু আজি নেদেখাওঁ আজি মানে বাৰ্থডে খাবলৈ যাম আমাৰ আৰু এতিয়া ভাত পানী খাই আজৰি হৈ গছলত ধুনীয়াকৈ বহি আছোঁ আৰু মায়ে ভাত পানী খাই মানে সকামলৈ গ'ল আৰু মানুহজনীও বেটা স্কুলৰ পৰাও অনা হ'ব আৰু দোকানৰো বজাৰ আছে সেইবাবে অকণমান সোনকালে গৈছে আৰু বেটা স্কুলৰ পৰা অহাৰ পাছতে মানে বাৰ্থডে এটা খাবলৈ যাম মানে মানুহজনৰ ককাই দাদাৰ আজি সৰু ল'ৰাৰ বাৰ্থডে তালৈ যাম নহ'লে আপোনালোকক চাবোন বনালোঁ হয় মই কাৰণ গোটেই মানে ৰ'দত থাকি মানে পথাৰত থাকি গোটেই মানে গালত গুটি উঠি গৈছে সেইকাৰণে মানে আলু চাবোন স্কিনৰ কাৰণে ভাল যে সেইটো কাৰণে বনাম বুলি ভাবিছিলোঁ কাইলৈ আপোনালোকক দেখাম আৰু বাৰ্থডে পৰিৱেশটো মই আপোনালোকক দেখাম পাৰিলে যদি চাই থাকিব শেষলৈকে এয়া হৈছে আমাৰ দাদাৰ ডাঙৰটো ল'ৰা বেলুন ফুলাই আছে আৰু এইপিনে আমাৰ মানুহজনীও বেলুন ফুলাই আছে আৰু এইপিনে আমাৰ বাৰ্থডে বয় জেকিও বেলুন ফুলাবলৈ আহিছে এয়া ককাইকৰ লগত আৰু এয়া হৈছে বৌৰ ভাইটি ল'ৰা টিকলা আৰু এয়া জেকিয়ে পূৰা মানে ফূৰ্তিতা মনটো মানে পূৰা বেলুন খেলি আছে আৰু এতিয়া ককাইকে ভাইকে কেক কাটিব লৈছে আৰু আমাৰ ডিম্পলে চাই আছে আৰু এতিয়া গধূলিৰ টাইম হ'ল আৰু দাদাহঁতৰ ঘৰৰ পৰা গুচি আহিলোঁ নাথাকিলোঁ আৰু সকলো মানুহে ৰাস্তাত খোজকাঢ়িবলৈ আহিছে দেখিছেই আৰু এয়া আমি দিহা বাগান চিনি পোৱা সকলে চিনি পাব দিহা বাগানত আহি আছোঁ তো এইপিনে বোলে ৰাতি বাঘ ওলাই সেইকাৰণে মানে